ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ দৰঙীয়া প্ৰাঞ্জিত ফাৰ্মিং টিপছলৈ। এয়া মোৰ গাঁৱৰ এজনী মানে জগিব ওলাইছে, জগিব চাগে উঠা বহা কৰি আছে। এইজনী সেইমতে দানা খালে, খাই এতিয়া শুই আছে। ভগৱানে ফালে ফালে ৰিলিজ কৰিলেই হ'ল আৰু যাতে ফালে ফালে ৰিলিজ কৰি দিয়ে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুত কষ্ট পায় পোৱালি দিয়া সময়ত, উঠিছে বহিছে এনেকুৱা হৈছে, বহুত পেইন হয়তো। চাই যাওক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰাকৈ দেখুৱাই যাম আপোনালোকক। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব আহি থকা আগন্তুক ভিডিঅ'বোৰ মোৰ পাই থাকিবৰ কাৰণে। লাইভ ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক। যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। এনেকুৱা পিগাৰী ফাৰ্মৰ লগত জড়িত ভিডিঅ'বোৰ মই দি যাওঁ আপোনালোকৰ সুবিধাৰ্থে। এতিয়া সি খেৰ চপাই আছে, এনেকৈ খেৰ চপাব পোৱালি দিয়াৰ আগত। আপোনালোকে যেতিয়া পোৱালি দিয়াৰ আগত খেৰ চপাব আৰম্ভ কৰিব, তেতিয়াই গম পাব যে গাহৰিজনী পোৱালি দিব। চাওক কেনেকৈ খেৰ চপাই আছে। ভগৱানৰ ওচৰত এতিয়া প্ৰাৰ্থনা কৰিছে যে যাতে ফালে ফালে ৰিলিজ পায়, যাতে কোনো কষ্ট নাপায়।
চাগে দিয়া হ'ল চাগে, এতিয়ালৈকে 6টা পোৱালি দিলে। সুন্দৰকৈ গাখীৰ খাই আছে মাকৰ দেখিবলৈ পাইছে। আৰু চাগে নিদিব নেকি, 6টা দিলে আৰু ফাৰ্ষ্ট টাইম। মাকজনী সোনকালে ৰিলিজ কৰি দিলে হয় আৰু। বহুত কষ্ট পাইছে চাগে। ভিডিঅ' চাই যাব, আপডেট দি যাম মই। আৰু এজনী আছে তাৰো আপডেট দি দিম, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। ধন্যবাদ।